হাত দিব ৰ'বা হেল্ল' এভৰিৱান কেইটা বাজিলে বাৰু 9:40 মই হাতেদি খাওঁ নেকি হেল্ল' হাতি চাতি খাবলৈ হাত ইউজ কৰে আজিয়ে মোক খাইছে যিখিনি মোৰ এনেই কৈছোঁ আফটাৰ লং টাইম এনেও নোৱাৰোঁ চ' ইমান দিনে নেটৱৰ্ক নাছিলে একচুৱেলি ইয়াতে কাৰ্ফিউ চলি আছিল কাৰণে ইণ্টাৰনেটো কাটি থোৱা হৈছিলে গতিকে তেনেকৈ হোটেলত গৈ ৱাইফাই ইউজ কৰিয়ে তেনেকৈ ফটোজ এণ্ড ভিডিঅ'জ আপলোড দি আছোঁ আজি আমাৰ কাশ্মীৰত লাষ্ট নাইট এতিয়া খুব ধুনীয়া এখন হোটেলত আছোঁ ডিনাৰ কৰিবলৈ আহিছোঁ ডিনাৰ দিছেই বাৰু তাৰ আগতে কথা পাতি লওঁ হা হোটেলৰ নাম আধুচ হোটেলখনৰ নাম আধুচ কি নহ'লে আধুচ আধুচ বহুত ভাল পৰিৱেশ এটা আমাৰ তাজৰ দৰে আৰু অলপ ফিল্ডটো আছে তাজৰ আমাৰ 5 দিনৰ প্ৰথমতে বৈষ্ণোদেৱী চালোঁ জন্মুত 2 তাৰিখে তাৰপিছত 3 তাৰিখে আমি কাশ্মীৰ পালোঁ কাশ্মীৰত পূৰা এনেকৈ 5 দিন ঘূৰিলোঁ ডাল লেক চালোঁ গুলমাৰ্গ চালোঁ তাৰপিছত পেহেলগাম চালোঁ আৰু যি লাষ্ট সোণমাৰ্গ ইমান ধুনীয়া জেগা মানে আই কাণ্ট মানে ক'ব মানে ভাষা নাই ইমান ধুনীয়া হেভেন বুলি কয় ন জান্নাত বুলি কয় কাশ্মীৰত এনেকুৱা মন গৈছে শ্বুটিং কৰিব সকলোৱে ভাবি আছে শ্বুটিং কৰিব আহিছোঁ নেকি নাই একচুৱেলি ফুৰিব আহিছোঁ একো শ্বুটিঙৰ কাৰণে অহা নাই আৰু বিৰাট ধুনীয়া জেগা কিন্তু শ্বুটিং কৰিবলৈ আহিম এদিন জিৰা ৰাইচ থেংক ইউ ৱেলকাম আহিম শ্বুটিং কৰিবলৈ বিৰাট ধুনীয়া জেগা ৰোমেণ্টিক জেগা পূৰা আৰু যোনে অহা নাই এবাৰ আহি চাব বিৰাট ধুনীয়া আৰু মানুহখিনিৰ লগতো খুব ভাল লাগিছে আৰু টুৰিষ্টসকলক বহুত ভালকৈ ৰাখে বহুত ভাল বিহেভ কৰে বহুত ভাল লাগিছে আৰু কি ক'ম আৰু আমি আমাৰ লগত মোৰ যিখিনি ফ্ৰেণ্ড আছে সকলোকে চিনাকি কৰাই দিওঁ আমাৰ লগত ডক্টৰে বেছিকৈ আছে আৰু লাইভ গৈ আছোঁ ইয়াতে অলপ খাই আছে বাৰু ডিনাৰ ডিষ্টাৰ্ব দিলোঁ হেল্ল' চিনাকিটো দি দিয়া এইবাৰ মোৰ নাম ডক্টৰ কৃষ্ণ কুমাৰ মই তেজপুৰ পৰা আহিছোঁ এতিয়া কি খাই আছা এতিয়া মই ৰগান জুচ আৰু কি কৈছোঁ জিৰা ৰাইচ লগত মটন মিৰ্চি মটন ৰেষ্টুৰেণ্টৰ নাম কি ৰেষ্টুৰেণ্টটো আগতে আৰু আছে ৰ'বা কেনেকুৱা লাগিল কাশ্মীৰত গৈ কাশ্মীৰত ভাল লাগিছে ভাল লাগিল বহুত ভাল লাগিল ন আৰু নেক্সট টাইম পাৰিম এই উইণ্টাৰ ছিজন একচুৱেলি আমি উইণ্টাৰত আহিলে মানে বেছি বৰফটো পোৱা যায় গোটেই কাশ্মীৰে বৰফ হৈ থাকে এইবাৰ আমি ছামাৰত আহিছোঁ কাৰণে তেনেকৈ বৰফ নাপালোঁ তথাপিও বহুত ধুনীয়া ইয়াৰ নিজৰ নেচাৰেল বিউটি আমি পালোঁ আৰু লগতে আজি যিটো জেগাত গৈছোঁ সোণমাৰ্গ বুলি তাতে অকণমান বৰফ পালোঁ আৰু খেলিবলৈ মই ইউটিউব চেনেলত ব্লগ এটা বনাইছোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে চ' সকলোৱে দেখিব ব্লগটো কাশ্মীৰত আমি কেনেকৈ ঘূৰিছোঁ ক'ত গৈছোঁ কি খাইছোঁ সকলোৱে চাব যদি ভাল পায় আৰু যদি বিচাৰে তেতিয়া মই আপলোড কৰিম মোৰ ইউটিউব চেনেলত আৰু কিছু মোৰ তোমাৰ লগত এটা মিউজিক ভিডিঅ' কৰিম অ'কে চিয়'ৰ নিশ্চয় কৰিম আৰু নেক্সট ওৱান হাই মোৰ ইনষ্টাগ্ৰাম লাইভ মই ডক্টৰ এম সংমা মই বিষ্ণু কামাৰ একে ফ্ৰেণ্ড আৰু বেটছমেট মোৰ ঘৰ বকো কামৰূপ আছাম আমি এতিয়া বৰ্তমান কাশ্মীৰত শ্ৰীনগৰত আছোঁ ডিনাৰ কৰিব আহিছোঁ আমাৰ আজি লাষ্ট ডে আমি 5 দিনৰ ট্ৰিপ আছিলে বহুত ভাল লাগিলে জেগাটো বহুত ধুনীয়া হয় আহিব লাগে আপোনালোকে আৰু বাহিৰত নিজৰ নিউজ চেনেলৰ কথাবোৰ শুনিব দৰকাৰ নাই ভয় খাবলৈ দৰকাৰ নাই ইয়াতে আহি চাব ইয়াৰ পৰিৱেশ বহুত বেলেগ হয় আৰু ইউ শুড কাম য়েছ থেংক ইউ আই ছাজেষ্ট হেল্ল' হাই মোৰ নাম ডক্টৰ অপৰাজিতা পাটৰ মই গুৱাহাটীৰ পৰা আহিছোঁ আমি বিৰাট এনজয় কৰিছোঁ কাশ্মীৰ আপোনালোকো আহিব লাগে এতিয়া ডিনাৰত কি খাই আছে কৈ দিয়ক ডিনাৰত মই জিৰা ৰাইচ তাৰপিছত মিৰ্চি কুৰমা এইটো কি আছিলে ৰোগন জোছ আৰু ইপিনে হ'ল কাৰাই চিকেন খাম আৰু এতিয়া বিৰাট এনজয় কৰি আছোঁ আৰু আজি অ'কে থেংক ইউ ডলি চে চামথিং হেল্ল' হাই ভাত খাব লৈছোঁ এতিয়া দিনটো খোৱা নাই ফুৰি
তো মই আহিছোঁ তেজপুৰৰ পৰা আৰু এতিয়া ইয়াতে এই ডক্টৰ ৱাইফ জানে এতিয়া তুমি ভয় খাব নালাগে আৰু হেৰি কাশ্মীৰত আহি বহুত ভাল লাগিছে ত' সকলোৱে এবাৰ আহিব লাগে কাশ্মীৰ বহুত ফুৰিলোঁ বহুত ভাল লাগিলে আজি আমাৰ লাষ্ট ডে কালি আমি আকৌ যাম ঘৰলৈ গতিকে সকলোৱে আহিব থেংক ইউ ভাত খাব লৈছোঁ এতিয়া আমাৰ ডক্টৰে মই ডক্স বুলি মাতো ডক্টৰে এডাল গছৰ বিষয়ে ক'ব হা এই ডক্স এই গছডাল যে আছে পিছফালে এই গছডালৰ বিষয়ে অলপ কৈ দিয়াচোন এই গছডাল যে আছে এই গছ ৰ'বা মই জুম আউট কৰোঁ অ'কে বেচাৰাক খোৱাৰ পৰা উঠাইছোঁ এই পাতটোৰ বিষয়ে ডক্টৰে অলপ কৈ দিব কওক এইটো পাতটো আছে এইটো মহাবাদী ফিল্ম যোনটো আছিলে মহাবাদী শ্বাহৰুখ খান ন শ্বাহৰুখ খান ঐশ্বৰ্যা আছে নেকি এই ফিল্মৰ যোনটো গান যেতিয়া চলে এই পাতকেইটা পৰে মানে এই এইটো দাগি মানে মিউজিক দাগি মিউজিকটো কি আছিল ফিল্মখনৰ মহব্বতে ফিল্মৰ মিউজিকটো এইটো পাতটো বহুত ফেমাছ আছিল পাতটো চাবলৈ ইয়াতে আহিলে তুমি কি খাইছা এইটো কোৱাচোন কি খাইছা এইটো এবাৰ কভাৰ কৰি দিয়া আকৌ কৈ দিয়া এইটো মিউজিক মটন কুমাৰ তাৰপৰা চিকেন ৰগন জুচ জুচ নেকি ৰগন জুচ আৰু এইটো নেমু পিঁয়াজ নেমু আৰু পিঁয়াজো খাইছে লগত চাটনি আছে বাৰু দুটা পানী আছে মই খাওঁ বাৰু মোৰো ভোক লাগিছে আজি দিনটো একো খোৱা নাই একদম বৰফ চাবলৈ গৈ একদম ঘোঁৰাত উঠি একেদিন ডেইলি ঘোঁৰাত উঠি আছোঁ পুৰা ভাগৰ লাগি গৈছে এতিয়া ঘোঁৰাৰ এক্সপাৰ্টো হৈ গ'লোঁ বাৰু লাহে লাহে আৰু আমাৰ লগত যিহেতু ডক্টৰ আছে কিবা প্ৰব্লেম থাকিলে ক'ব ছাজেশ্যন দি দিব কি টেবলেট খাব লাগে কিবা বেমাৰ থাকিলে ক'ব সকলোৱে চব কাটিব লাগে ফ্ৰী অফ কষ্ট দি দিব ফ্ৰেণ্ড ফ্ৰম উৰিষ্যা থেংক ইউ বিবেক আনন্দজী বিবেক এনজি Kishor, how I am fine আৰু বেছিয়ে ফাইন বাৰু কাৰণ কাশ্মীৰত আছোঁ জান্নাতত ইমান ধুনীয়া জেগা আজি বহুত আমাৰ ইয়াতে হিন্দী চিনেমাৰ বহুত কেইটা লোকেশ্যনত দেখা পালোঁ হিন্দী চিনেমা য'ত পুৰণা চিনেমা ছুপাৰ ডুপাৰ হিট চিনেমাৰ লোকেশ্যন সেইবোৰো চালোঁ আৰু মোৰ ব্লগত দেখিব বাৰু যদি আপোনালোকে বিচাৰে মই ব্লগ কৰাটো মানে মোৰ ভিডিঅ' আপলোড কৰাটো কি চালা বাইজান বজৰংগী ফিল্ম য'ত শ্বুট কৰিছিলে এইটো জেগাটো আহিছিলোঁ আৰু ৰাম তেৰি গংগা মাইয়া আৰু কি বনাইছিলে চট্টুপে চট্টা মই এই ফিল্মটো চোৱা নাই দেই সেইকাৰণে মই নাজানো মাৰিব আমি মানে কাশ্মীৰত খাই আছিলোঁ ইমান দিনে সকলোৱে মানে সকলোৰে এটাই কমপ্লেইন যে ভাল টেষ্টি খানা পোৱা নাই ক'তো ইমান দিন আমাৰ গুৱাহাটীত যিমান ধুনীয়া খানা পায় আমাৰ ইয়াত তেনেকৈ টেষ্ট পোৱা নাই মইতো আজি কেনেকুৱা লাগিছে খাই আজি মই সদায় কাশ্মীৰী আইটেম খাইছোঁ বাট আজি মই আমাৰ ইণ্ডিয়া এইটো কি আমাৰ তাৰে দিছোঁ চিকেন কঢ়াই ফাইনেলি আজি ভাল হৈছে ন কি লাগে তো কমপ্লেইন দিব নোৱাৰোঁ আমি অ'কে থেংক ইউ সকলোকে মোৰ লাইভত যোনে যোনে জইন কৰিছে বহুত বহুত ধন্যবাদ আৰু চবকে হাই নমস্কাৰ ভালে থাকক কুশলে থাকক আৰু গুৱাহাটীত গৈ লগ পাম এতিয়া ডিনাৰটো কৰি লওঁ সোনকালে কালি যিহেতু মই বেক কৰিম গুৱাহাটীলৈ ৰাতিপুৱা ফ্লাইট আছে গতিকে ৰাখিছোঁ মই আপোনাৰ লগত এক্টিং কৰিম কৰিবা চিয়'ৰ খাই দিয়া ঠাণ্ডা হৈছে নতুন অসমীয়া গান আহি আছে শ্ৰুতি গুঞ্জন 10 তাৰিখে ৰিলিজ দিব বিয়া ধুনীয়া আমাৰ সুবিয়ে গাইছে শচীনে কোৰিঅ'গ্ৰাফি কৰিছে সকলোৱে চাব ফ্ৰম কাশ্মীৰ ইউনিছ মানে আমি যে জেকেট কিনিছিলোঁ এই লাইভ চাই আছে হাই ইউনিছ ভাই হাই सब लोग आपका हाई बोल रहे हैं यूनिस नेक्स्ट टाइम डिस्काउंट देना आसाम से आने से हाँ डिस्काउंट देने पड़ेगा यूनिस भाई और आपका केसर बहुत अच्छा है সকলোৱে খবৰ দিছে হাই সুবীৰ
অ' হয় নেকি? এক্সিডেণ্ট যে হৈছিলে আমি যে তাতে চুলি চাইছোঁ যে। অঁ আপুনি যে কৈছিলে ছোৱালী চাইছে। আচ্ছা। ঠিক আছে, থেংক ইউ সকলোকে, বাই বাই, গুড নাইট, টেক কেয়াৰ। শুভৰাত্ৰি। আৰু অতি সোনকালে মই ব্লগটো আপলোড কৰিম ইউটিউবত, সকলোৱে চাব। থেংক ইউ। মুৰ্গী নহয় নেকি? মুৰ্গী বেলেগ নেকি? কাটিব পৰা নাই লাইভটো।